নমস্কাৰ বন্ধু বান্ধৱীসকল, সূৰ্যোদয় অল ইন ওৱান চেনেললৈ পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ বিষয়ে আলোচনা কৰা হৈছে। প্ৰথম প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া বিজ্ঞান আলোচনী পশুপালনৰ সম্পাদক কোন? ইয়াৰ উত্তৰটো হৈছে ডাক্তৰ কনক চন্দ্ৰ শৰ্মা। যদি প্ৰশ্নটোত প্ৰথম অসমীয়া বিজ্ঞান আলোচনীখনৰ নাম আহে তেতিয়াহ'লে এই প্ৰশ্নটোৰ উত্তৰ হ'ব পশুপালন। ২ নম্বৰ প্ৰশ্নটো হৈছে ভিটামিন চিৰ আন এটা নাম কি? ভিটামিন চিৰ আন এটা নাম হৈছে আইচৰ্বিক এচিড। তৃতীয় প্ৰশ্নটো হৈছে ৫ শব্দটো কি প্ৰতিযোগিতাত ব্যৱহাৰ কৰা হয়? ৫ শব্দটো কুইজ প্ৰতিযোগিতাত ব্যৱহাৰ কৰা হয়। ইয়াৰ উত্তৰটো হৈছে কুইজ। ৪ নম্বৰ প্ৰশ্নটো হৈছে ৰিখটাৰ স্কেলৰ সহায়ত কি জোখা হয়? ভূমিকম্পৰ প্ৰাবল্য জুখিবৰ বাবে ৰিখটাৰ স্কেল ব্যৱহাৰ কৰা হয়। ইয়াৰ উত্তৰটো হৈছে ভূমিকম্পৰ প্ৰাবল্য। ৫ নম্বৰ প্ৰশ্নটো হৈছে অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াৰ উত্তৰটো হৈছে ১৯৮৫ চনৰ ১৫ আগষ্ট তাৰিখে অসম চুক্তি স্বাক্ষৰিত হৈছিল। ৬ নম্বৰ প্ৰশ্নটো হৈছে কাঠ পেঞ্চিলৰ ওপৰত লিখা আখৰ দুটাৰ অৰ্থ কি? ইয়াৰ অৰ্থটো হ'ল হাৰ্ড এণ্ড ব্লেক। বন্ধু বান্ধৱীসকল, ইণ্টাৰভিউত সাধাৰণতে এনেকুৱা ধৰণৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন অহাই দেখা যায়। যদি ভাল পাইছে অনুগ্ৰহ কৰি এটা লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই দিয়ক। আহকচোন পিছৰ প্ৰশ্নটোলৈ যাওঁ। ৭ নম্বৰ প্ৰশ্নটো হৈছে পৰীক্ষা বুলিলে আমাৰ বহুতোকে জ্বৰে কাহে আগুৰি ধৰে। এতিয়া প্ৰশ্নটো হ'ল কোন চনত কোন ঠাইত পোনপ্ৰথমবাৰৰ বাবে লিখিত পৰীক্ষাৰ প্ৰচলন হয়? এই প্ৰশ্নটো খুবেই ইণ্টাৰেষ্টিং, কাৰণ বহুতে পৰীক্ষা কোনে উলিয়াইছিল বুলি কোৱা শুনিবলৈ পোৱা যায়। ইয়াৰ উত্তৰটো হৈছে ১৭০২ চনত ইংলেণ্ডৰ কেম্ব্ৰিজ ট্ৰিনিটি কলেজত পোনপ্ৰথমবাৰৰ বাবে লিখিত পৰীক্ষা প্ৰচলন হৈছিল। ৮ নম্বৰ প্ৰশ্নটো হৈছে ৰোমান লিপিত যিদৰে ভি আখৰটোৱে ৫ বুজায়, এক্স আখৰটোৱে ১০ বুজায়, তেনেদৰে ডি আখৰটোৱে কি বুজায়? এই প্ৰশ্নৰ উত্তৰটো হ'ল ডি আখৰটোৱে ৫০০ বুজায়। ৯ নম্বৰ প্ৰশ্নটো হৈছে শুকান বৰফ অৰ্থাৎ ড্ৰাই আইচৰ ৰাসায়নিক নাম কি? শুকান বৰফৰ ৰাসায়নিক নাম হৈছে কাৰ্বন ডাই অক্সাইড অৰ্থাৎ CO2। ১০ নম্বৰ প্ৰশ্নটো হৈছে কোনগৰাকী মহান ব্যক্তিৰ ছবি পৃথিৱীৰ বিভিন্ন দেশৰ ডাক টিকটত সৰ্বাধিক ব্যৱহৃত হৈছে? ইয়াৰ উত্তৰটো হৈছে মহাত্মা গান্ধী। ৪২খন দেশৰ অতি কমেও ৮০টা ডাক টিকটত তেখেতৰ ছবি ব্যৱহৃত হৈছে। বন্ধু বান্ধৱীসকল, এইটোৱে আছিল এই ছেশ্যনটোৰ শেষ প্ৰশ্ন। সাধাৰণ জ্ঞানৰ লগতে বিভিন্ন ধৰণৰ জব আপডেটবোৰ পাবৰ বাবে সূৰ্যোদয় অল ইন ওৱান চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক আৰু ঘণ্টা বটনটো দবাই দিয়ক। ধন্যবাদ।